নমস্কাৰ জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আজি নতুন এটা ব্লগত স্বাগতম জনাইছোঁ। এতিয়া মই ভিনি ঘৰত যাওঁ, মেচিন এটা ল'ব আছে, তাৰপিছত কি হয় কি নহয় দেখা যাব। এটা বস্তু বনাব লগা আছে, মেচিনটো বৰ দৰকাৰ, এইকাৰণে যাব ওলাইছোঁ আৰু ভিনি ঘৰত মোৰ মেচিনটো আছে, লৈ আহোঁ। আহি থাকক মোৰ লগত। আহি যাই আছোঁ এই আপটোৰ পৰা নামি আছোঁ, নামি পেলাই যাই আছোঁ আহি থাকক আপোনালোকে মোৰ লগে লগে। যাই আছোঁ আৰু কি এই ঠাণ্ডা আছে 10 টকীয়া ঠাণ্ডা আছে, ফ্ৰিজত দিছোঁ মই। হ'ব দে দিওঁ যিকোনো হ'লেও। অঁ ঘৰতহে আছে, এতিয়া আনিবা দি। আমাৰ অৰূপৰ দোকানত আহিছোঁ, আহোঁতে অলপ দেৰি হ'ব না, সেইকাৰণে এতিয়া বজাৰটো কৰিছোঁ। এইটো বস্তু এইবোৰ হাই চাই কৈ দি, মুখখনে দেখা নাইচোন, অন্ধাৰ আছে। পাপু হাই কৈ দি। অঁ মোৰ দোকানতে আহিছোঁ কাৰণে। ঠিক আছে, এতিয়া যাওঁ ন। আহি পালোঁ ভিনিৰ ঘৰত যাই আছোঁ এতিয়া। এইটো আমাৰ ভিনিৰ ঘৰ, আহি আছোঁ। ধনকা চালা ক'ত আহি পালি তই? হা কি খাইছ? কমলা টেঙা না? ঠিক আছে। ভিনি ঘৰৰ পৰা আহি ঘৰ আহি পাইছোঁ। ঘৰ আহি পালোঁ এতিয়া। ল'ৰাটো ডাউৰি আহি আছে, সি খোৱা বস্তু লৈ আহিছে না, সেইকাৰণে ডাউৰি আহিছে। ঠাণ্ডা খাইছে আমাৰ নিবিৰে, ঠাণ্ডা খাইছে মোৰ। কৈ বাবা এইটো আমাৰ মাজনী। বাবা মোৰ কাৰণে কৈ, এইটো আছে মেচিন। মই যোনটো মেচিন ল'ব যাম বুলি কৈছিলোঁ, এইটো মেচিন, এইটোৱেদি মই এটা বস্তু কাটি মেলি বনাম, চাই থাকিব। কি হ'ব এই জীৱন তুমি নহ'লে, কাৰ বাবে ৰচিব সপোন? কি ৰ'ব মোৰ বাবে তুমি নহ'লে, কোন হ'ব এই বুকুৰ আপোন? ৰংবিহীন হৈ ৰ'ব আশাবোৰ
হিয়াৰে অৰ্থহীন লাগে সকলো কি হ'ব এই জীৱন তুমি নহ'লে কাৰ বাবে ৰচিব সপোন na na ne 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 na 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 ne 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 na 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 উদাস লাগে তুমি নহ'লে নাযায় সময় কাষত তুমি নহ'লে ৰিঙা উষা বুকু তুমি নহ'লে ইমান কাতৰ লাগে তুমি নহ'লে কোনে বুজিব সঁচাই আবেগ চৌপাশে মোৰ তোমাৰ কি আবেগ হ'ব এই জীৱন তুমি নহ'লে কাৰ বাবে ৰচিব সপোন কি ৰ'ব মোৰ বাবে তুমি নহ'লে কোন হ'ব এই বুকুৰ আপোন ভিডিঅ'টো ইমানতে শেষ হ'ল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব